থানাত কোৱা নাই নেকি? দেখা নাই 5 ফুট 7 ইঞ্চি মানুহজন চকুৰ সন্মুখতে বহি আছো। কিয় লাগে আপোনাৰ? লাগে কাৰণেতো সুধিছো। ধমক দিছে দে। পুলিচ কাৰণহে ভয় কৰা নাই, বেলেগ মানুহ হোৱা হলে বন্ধ কৰা আৰু তোমাৰ ঘৰত ফোন কৰি মই আহিছো বুলি কোৱা। ইনকামিং নাই নহয়, আউট গয়িং হে আছে। কি যে হ'ব এইবোৰ আপুনি আহিল কওকচোন বাৰু কিয় অকণমান ধৰণৰ লাগিল? কি হ'ল ইনস্পেক্টৰ? আপুনি মনে মনে থাকিল যে ব্ৰেকিং নিউজ বনাবৰ বাবে। আপোনাৰ ইনস্পেক্টৰ বহুত দিনটো আপোনালোকে কথা মিছা নিউজ প্ৰচাৰ কৰি টিভি ৰেডিঅ' বাতৰি কাকত ফালি আহিছে। আজি আপোনাক লৈ বনাম মই ব্ৰেকিং নিউজ। টিভি ৰেডিঅ' বাতৰি কাকতত কৰিম আপোনাৰ ইনস্পেক্টৰ। আপুনি তাৰ সন্মুখত কথা কৈ আছে, এবাৰ ভাবি চাইছেনে? জানো কাৰণে কৈছো। আৰে সাংবাদিক হয় মই, এইখন চহৰৰ এজন নাম থকা সাংবাদিক। ইচ্ছা কৰিলে আপোনাৰ নিচিনা পুলিচ ইনস্পেক্টৰক মই এইখন সমাজত নামত কৰি ঘূৰাই লৈ ফুৰিব। আপুনি মোক কি বুলি ভাবিছে? সাংবাদিক হয় মই, সাংবাদিক। সেইবাবে ভদ্ৰ ভাষাত কৈছো, এই হাত ভৰি নজৰাকে কৈছো। আনি টেপিং গেংছত আপোনাৰ সৈতে কোন কোন জড়িত হৈ আছে? আনি টেপিং মানে আপুনি কিন্তু ভদ্ৰতাৰ সীমা জনতাৰ সন্মুখত যদি উলংঘ হোৱাৰ মন নাই, মই ইচ্ছা কৰিলে আপোনাৰ ওপৰত মানহানি কেছ দিব পাৰোঁ। এই ভেজাটো গৰম কৰিবলৈ চেষ্টা নকৰিব সাংবাদিক প্ৰহৰজ্যোতি বৰুৱা। সঁচা কথা কওক, আপোনাৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে? সঁচা কথা ক'ব লাগে মানে কি অপৰাধ কৰিছো মই? আপোনাৰ হাতত কি প্ৰমাণ আছে? কি অপৰাধ কৰিছো? প্ৰমাণ ইতিমধ্যে কোৰ্টৰ পৰা আপোনাৰ নামত মই ৱাৰেণ্ট কৰিছো। এতিয়া হাতত হেণ্ডকাপ লগাম নে সঁচা কথা ক'ব? আপোনাৰ লগত আৰু কোন কোন জড়িত হৈ আছে? ইনস্পেক্টৰ বহুত ডাঙৰ খেল খেলিলা। একোডাল কৰিব নোৱাৰে আপুনি। এইখন সমাজৰ মোৰ লগত আছে।